আৰু এতিয়া মই আপোনালোকক এটা বস্তু দেখাইছোঁ, এটা ৰাস্তা অৱস্থা চব তালু চালু চব গৰম হৈ গৈছেগৈ আৰু একদম মানে জ্বৰ উঠি অহা নিচিনাই অনুভৱ হৈছে। আহি পালোহি এডোখৰ বিশ্বমচালী বুলি কয়, ৰূপাই চাহ বাগিচা, বিশ্বমচালী লাইন। তোৰ নাম কি? অভিজিত কি? কৰ্মকাৰ নানী পজা লিখিলা এই কৰ্মকাৰ। হেল্ল' গাইজ, কি খবৰ সকলোৰে? এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বেগটো লৈ লৈছোঁ পিঠিত। এতিয়া মই যাবলৈ ওলালোঁ সদায় দৰে। ইফালে গেটখন খুলি ল'লোঁ, তাৰপিছত বাইক ৰেডি হৈ আছে। বাইকখন হৈ গ'ল আপোনাৰ 7 বছৰমান ৰানিং চলি আছে, পুৰণা হৈ গ'ল আৰু তথাপি চলাবই লাগিব, নতুন বাইক ল'বলৈ পইচা নাই। বাইকত বহি ল'লোঁ, এতিয়া গৈ থাকোঁ আৰু দেই। পিন্ধিব পাহৰি গৈছিলোঁ, হেলমেটটো লগাই ল'লোঁ। এতিয়া আকৌ গৈ থাকোঁ। টাউন পাবলৈ হৈছে আৰু ডুমডুমা দলঙৰ ওপৰেদি এতিয়া গৈ আছোঁ মই। ডুমডুমা পেট্ৰল ডিপু পালোহি এতিয়া। অলপ পেট্ৰল ভৰাই লওঁ এইফালে। 210 তেল ভৰোৱা নহ'ল কাৰণ পেট্ৰল কিবা লাইন কাটিছে বোলে, তো সেইকাৰণে এতিয়া ইয়াত তেল দিব নোৱাৰিব। তো এতিয়া বেলেগ ডিপু এটালৈ যাওঁ, তাত তেলটো ভৰাই লওঁ। একেবাৰে ডুমডুমা টাউনৰ মাজখন পালোহি এইফালে। গৰম বহুত পৰিছে ইয়াতো টাউনত। এতিয়া পালোহি এতিয়া বেলেগ এটা পেট্ৰল ডিপু, আৰু ইয়াতো পূৰা লাইন লাগি আছে। তথাপি ইয়াত তেলটো ভৰাই ল'ব লাগিব, বাইকত তেল একদম কম আছে। বাইকত পেট্ৰল ভৰাই ল'লোঁ আৰু এতিয়া এইফালে এইটো লেফ্ট ছাইডৰ ৰাস্তাটোৱেদি সোমাই দিব লাগিব। এইফালে গৈ থাকিব লাগিব এতিয়া। আৰু এই ৰাস্তাটো চব কেনেকুৱা আছে, দৰ দিছে নাই, এইটো একদম পূৰা হাতৰ নিচিনা। একদম তললৈ আহি গ'লোঁ, এতিয়া গৈ আছোঁ ওপৰলৈ, এই ওপৰলৈ। তাৰপিছত আকৌ যাব লাগিব তললৈ, এনেকৈ কৰি আকৌ ওপৰলৈ উঠি গৈ থাকিব লাগিব। ভিউটো কি ধুনীয়া লাগিছে, দুইফালে গছ গছনি আছে এইফালে, আৰু দুইফালে চাহ বাগান। এটা খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ এটা মানে নাজাৰা। তো আপোনালোককো এবাৰ দেখাই দিম, সেইবিলাক খুব মজা লাগিছে গৈ পিনি। ৰ'দটো মানে দি আছে যদিও ইমান এটা গাত লগা নাই, কাৰণ গছ গছনিও মানে ভৰপূৰ হৈ আছে যে, সেইকাৰণে ইমান এটা ৰ'দটো গাত লগা নাই। এইটো ৰাস্তাই মই প্ৰায়ভাগ অহা যোৱা কৰিয়ে থাকোঁ এইফালে, কিন্তু মই এতিয়া যাম এইফালে কাৰণ মোৰ অলপ কাম আছে এইফালে। তো কি কাম আছে মই আপোনালোকক দেখুৱাই আছোঁ বাৰু। বহুত গৰম উঠিছে, সেইকাৰণে অলপ জিৰণি লৈ লওঁ বুলি ভাবিলোঁ। আৰু এইফালে চাওক কি ধুনীয়া বাঁহ গছৰ একদম ছাঁ পৰি আছে, একদম জেগাটো পূৰা ঠাণ্ডা হৈ আছে। এইফালে চাৰিওফালে বাঁহ গছে বাঁহ গছ। এইটো এটা কেঁচা ৰাস্তা, আৰু এই ৰাস্তাটোৱে অলপ আগত গ'লে মই এটা জেগাত যাম, তো আপোনালোকক কি হয় দেখাই আছোঁ। আহি পালোহি এডোখৰ বিশ্বমচালী বুলি কয়, ৰূপাই চাহ বাগিচা, বিশ্বমচালী লাইন। বিশ্বমচালী লাইনৰ ইয়াতে পঞ্চায়ত এলেকাৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত এটা লেট্ৰিন বনি আছে, লেট্ৰিনটো চাবলৈ আহিছোঁ। মানুহ ঘৰৰ পিছফালেদি যাবলগীয়া হৈছে। এইফালে চাওক, এইফালেদি গ'লে পোৱা যাব লেট্ৰিনটো। এইটো লেট্ৰিনটো কাম হৈ আছে বাৰু, কাম হৈ আছে ন নানা? দেখিলে আপোনালোকে, এইটো ইয়াতে চলি এডোখৰ বিশ্বমচালী লাইন বুলি কয় ন, বিশ্বমচালী হা, ৰূপাই চাহ বাগিচা, বিশ্বমচালী লাইন। এইটো দাইচাজান গাঁও পঞ্চায়তৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত এইটো লেট্ৰিনৰ কামটো চলি আছে। মই ফটো এটা মাৰি লওঁ। এতিয়া পালোহি ৰূপাই PM স্কুল, আৰু এইফালে আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ, স্কুলৰ ল'ৰা ছোৱালীবিলাক। টিফিন টাইম চলি আছে নেকি বাইদেউ? টিফিন টাইম চলি আছে কোনটো? এইটো এইফালে চিলিঙৰ কাম চলি আছে।
কামটো কেনেকুৱা হৈছে ভাল হৈছে নাই হা এইটো কোন ক্লাছ 7 কোন ছেকশ্যন এ চাউণ্ডটো আহিলে কিন্তু চাউণ্ডটো মানে নহাকে মানে হেৰি কৰিছিলোঁ অঁ টাইলছৰ কামটো হৈছে ন চিলিঙৰ কাম বাকী আছে এই অকণমান খুলি দিয়কচোন খিৰিকী এনেকৈ একে আগৰ পৰা তলতে পঢ়াইছিলে নে এতিয়া কাৰণে কৰিছিল ৰূপাইটি এম ই স্কুলৰ কামখিনি চাই ল'লোঁ আৰু এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ এইফালে যাওঁ আৰু ল'ৰা ছোৱালীবিলাকে খেলি আছে গৰম উঠিছে নহয় তালু চালু চব গৰম হৈ গৈছেগৈ আৰু একদম মানে জ্বৰ উঠি অহা নিচিনাই অনুভৱ হৈছে কি হয় হ'ব আৰু আজি ঘৰ কৰি পালেহে গম পাম আৰু এতিয়া আছোঁ মই এটা চৰকাৰী ঘৰৰ কাম চাবলৈ আহিলোঁ এইফালে কাম চলি আছে মোটামুটি প্লাষ্টাৰ হৈ গ'ল এইফালে চক ভিতৰৰ জেগাটো মই দেখাই দিছোঁ এইফালে ফ্ল'ৰটো ঢালাই হৈ গৈছে এটা কিস্তি পালে এইটো ঘৰ কমপ্লিট হৈ যাব তো ইমান গৰমত আজি ঘূৰি ফুৰিছোঁ নহয় একদম অৱস্থা বেয়া হৈ গৈছে একদম নাহিলেও নহয় চাবই লাগিব নহ'লে ঘৰবিলাকৰ কণ্ডিশ্যন বেয়া হৈ যাব এইটো চব বাহিৰ ফালৰ পৰা মই এবাৰ দেখাই দিছোঁ এইটো ধুনীয়া বনাইছে ঘৰটো এতিয়া গৈ থাকোঁ বেলেগ এটা জেগাত যাওঁ একদম গৰমে গৰমে ঘূৰি ফুৰিছোঁ উপায় নাই আৰু এতিয়া মই আপোনালোকক এটা বস্তু দেখাইছোঁ এটা ৰাস্তা অৱস্থা চক এইফালে চক এইটো মানে মানুহ যাবতো নোৱাৰি এইফালে অকল গৰু খোজ গোটেই বোকাই বোকা টকাই এইটো ৰাস্তাত মানুহ কেনেকৈ অহা যোৱা কৰে হয় তাকেতো চক না গোটেই বোকা বোকা বাফৰে মানুহ আহিবলৈ দিগদাৰ হৈছে গাড়ী কেনেকৈ আহিব মেটেৰিয়েল কেনেকৈ আনিব তো ঘৰ কেনেকৈ বনিব তো প্ৰগ্ৰেছটো সেইকাৰণে আমাৰ আচলতে কিছুমান ক্ষেত্ৰত ৰখি যায় তো ৰাস্তা পদূলিবোৰ ভাল নহয় বস্তু আনিব নোৱাৰে এইটো ৰাস্তাত সঁচাকৈ মানুহ আজি অলপ ৰ'দ দিছে কাৰণে অলপ খোজকাঢ়িব পৰা হৈছে কিন্তু বৰষুণ দিলেতো এইফালে মানুহ আহিবলৈও অসুবিধা হ'ব বাপৰে এইখন এইটো গুবাট টাইপৰহে লাগিছেচোন বাপৰে কি যে হ'ব গৰমত আহি এতিয়া এই নানী ঘৰত অলপ জীয়ালোঁ পানী গিলাচো দিলে আৰু একদম ঘামি জুমি এদাই হৈ গৈছোঁ গোটেই হাত এফালে দেখিছে ঘামি শেষ একদম মানে আজি অৱস্থা বেয়া হৈ গৈছে গৰমৰ কাৰণে ন নানী এইফালে PMR ঘৰ এটা পাইছে নানীয়ে নাই এতিয়া আকৌ ইয়াৰ পৰা যাব লাগিব বেলেগ জেগাত যাব লাগিব তোৰ নাম কি অভিজিত কি কৰ্মকাৰ নানী পজা লিখিলা এই কৰ্মকাৰ তুই তোৰ নাম কি অঁ তোৰ নামে নাইছে নেকি তোৰ নাম কি লাগে এইটা কি নাম বৰকা আৰু তোৰ তোৰ একেই ঠিক আছে নানী গৈ থাকো দেই তামোল নাখাওঁ দেই একদম বহুত গৰম উঠিছে তামোল খালে দিগদাৰ আছে এতিয়া ৰাস্তা দেখিছে মানুহ যাবলৈকে দিগদাৰ এইফালে গাড়ী কেনেকৈ যাব মেটেৰিয়েল কেনেকৈ নিব বাইকো আনিব নোৱাৰি এনেদৰে গাঁৱলীয়া পৰিৱেশৰ মাজে মাজে ৰ'দে বৰষুণে ঘূৰি ফুৰা প্ৰায় 8টা বছৰ হ'ল আৰু কিছুমান ক্ষেত্ৰত আমি প্ৰগ্ৰেছ দিবলৈ অকণমান অসুবিধা হয় কাৰণ এই ৰাস্তাবিলাকৰ অৱস্থা দেখিছে কিমান বেয়া কেৱল বোকাই বোকা শিলৰ নামমাত্ৰ নাই তো এই ক্ষেত্ৰত হিতাধিকাৰীসকলে কিছুমান ধৰক ঘৰৰ কাৰণে প্ৰয়োজনীয় সা সামগ্ৰী অনাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ হয় সময় পিছবেলা হ'ল আৰু এতিয়া ঘৰলৈ গৈ আছোঁ দেখিছে আৰু দিনটো সঁচাকৈ আজি বহুত গৰম গৰম মানে একদম গাটো বেয়া হৈ গ'ল আৰু কি ক'ম
আজি এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ গাঁও পঞ্চায়ত পৰ্যায়ত যিখিনি কৰ্মচাৰীয়ে কৰ্মৰত হৈ আছে তেওঁলোকৰ জীৱনৰ এটা চমু বাৰ্তাহে প্ৰেৰণ কৰিব বিচাৰিছোঁ। কাৰণ আজি মই ভিডিঅ'টোৰ জৰিয়তে যিখিনি ভিডিঅ'ৰ তথ্য আগবঢ়ালোঁ তো সেই তথ্যখিনি কেৱল মোৰ বা আমাৰ এদিনৰ কাৰ্যসূচী নহয়, এইখিনি কাৰ্যসূচী আমি সদায় কৰিব লাগে। আৰু এইখিনি কৰিবলৈ যাওঁতে আমাৰ প্ৰতিজন কৰ্মচাৰীয়ে প্ৰতিদিনে যথেষ্ট পৰিমাণৰ খৰচা হয় আৰু এই খৰচাখিনিৰ বিনিময়ত আমি মাহেকৰ মূৰত যিটো মাননি পাওঁ সেইটো একেবাৰে সামান্য। আমাৰ সেই মাননিটোৰে পৰিয়াল চলাবলৈ যথেষ্ট অসুবিধা হয়। আমি নিজৰ ল'ৰা ছোৱালী পঢ়াবলৈ যথেষ্ট অসুবিধা হয়। আৰু এনেদৰে আমি ৰ'দে বৰষুণে ঘূৰি ফুৰোঁতে আমাৰ নিজৰ জীৱনৰ নিৰাপত্তাক লৈ বহুখিনি প্ৰশ্ন উঠে। আমি বহু ক্ষেত্ৰত বহু মানুহৰ পৰা বেয়া কথাও শুনিবলগীয়া হয় আৰু তাৰ মাজতে দুই এজন মানুহে ভাল কথাও কয়, ভাল পৰামৰ্শ দিওঁ, সেইখিনিও আমি গ্ৰহণ কৰোঁ। সেইকাৰণে বিভাগ তথা ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ জনাব বিচাৰিছোঁ যে কেতিয়াবা সময় পালে আপোনালোকে আমাৰ জীৱনৰ কথাও এবাৰ চিন্তা কৰি চাব। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমাৰ গাঁও পঞ্চায়তত কৰ্মৰত সকলো কৰ্মচাৰীৰ এটা জীৱনৰ বাৰ্তা প্ৰেৰণ কৰিলোঁ। তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট কৰিব আৰু সকলোৱে শ্বেয়াৰ কৰিব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।